zubeenda ঈশ্বৰ পুত্ৰ আছিল তেওঁ যে সাধাৰণ মানুহ আছিল আমি সকলোৱে ভাবো আৰু জানো তেওঁ ইচ্ছা কৰা মতে ধুমুহা আনি দিব পাৰিছিল ইচ্ছা কৰা মতে বতাহ আনি দিব পাৰিছিল ৰাস্তাৰ কাষত বহি বতাহ বৰষুণ আনি দিব পাৰিছিল আৰু এই কথাৰ দ্বাৰা তেওঁ ইয়াকে প্ৰমাণ কৰিলে যে তেওঁ সঁচাকৈয়ে ঈশ্বৰ পুত্ৰ আছিল আৰু বাইহেটা চাৰিআলিৰ পৰা চাংচাৰিলৈ আহি থকা সেই মাজৰ ৰাস্তাখিনিত তেওঁ এদিন এনেকুৱা এটা ঘটনা কৰিলে যিটো ঘটনাৰ পৰা আপোনালোকেও ভাবিব বাধ্য হ'ব যে তেওঁ সঁচাকৈয়ে ঈশ্বৰ পুত্ৰ আছিল আৰু এই কথাখিনি জুবিনদাৰ সতীৰ্থ জুবলিয়ে কৈছে শুনকচোন কথাখিনি আপোনালোকে এটা ঘটনা এটা ক'লে হয়তো আপোনালোকৰ এইটো বিশ্বাস হ'ব নহ'ব নাজানো আমি একজেক্টলি জেগাটো মই এতিয়া ক'ব দিগদাৰ কিন্তু আমাৰ চাংচাৰিৰ পৰা বাইহেটা চাৰিআলি মাজৰ এটুকুৰা জেগা বহুদিন হ'ল লেফ্ট চাইডে একদম মুকলি কিন্তু এতিয়া সেই জেগাটো সলনি হৈ গ'ল চাগে তাতে এটা ডাঙৰ শিল এটা আছিলে তাৰপিছত গ'লদাই মানে ৰাস্তাত কথা পাতি গৈ আছে এই প্ৰকৃতিৰ প্ৰেমৰ লগতে কোনোবা এজন লগৰ এজনো আছিলে কৈছে মই বোলে মন গ'লে বতাহ আনি দিব পাৰোঁ মই মন গ'লে বৰষুণ আনি দিব পাৰোঁ এনেকৈ বুলি কথাটো কৈ আছে আৰু তাৰপিছতকৈ লগৰতে ক'লে এইবিলাক এনেকুৱা কিবা এটা কৈছে আৰু এনেকৈ গ'লে হঠাৎ খং উঠি গ'ল হঠাৎ জেগা এটুকুৰা এনেকৈ বহুত দূৰ আহিছে হঠাৎ ৰখাই ইয়াতে বুলি ক'লে মই ৰখালোঁ নামিছোঁ আৰু শিলত বহি কৈছে চাবি মই এতিয়াই ধুমুহা আনি দিম ধুমুহা বৰষুণ আহিব এনেকৈ ক'লে আমিও হাঁহিছোঁ প্ৰথমতে আৰু গ'লে কথা পাতিছে সেয়া কৰিছে কিন্তু আচলতে সঁচাকৈ ভগৱানেও গ'লদাক বিৰাট ভাল পাইছিলে চাগে সেই গ'লদাই পাতিছে অকণমান দেৰি কিবা কৈ আছে ক'ৰবাতকৈ সেই এনাৰ্জিটোত বৰষুণো দিলে অকণমান ধুমুহাৰ নিচিনাও আহিলে গতিকে আপুনি নামানো বুলি ভাবিলেও এনেকুৱা লাগিব যে নহয় গ'লদাৰ প্ৰকৃতিৰ লগত কিবা এটা কানেকশ্যন আছিলে তাৰমানে এনেকুৱা ঢেৰ ঘটনা আছে আৰু জুবিনদাৰ প্ৰগ্ৰেম কৰি থকা ভিডিঅ' এটাতো দেখা পাইছিলোঁ যে জুবিনদাই কৈছিল এতিয়াই ধুমুহা বৰষুণ আহিব আৰু ঠিক অলপ পিছতে ধুমুহা বৰষুণ আহিছিল গতিকে এইবোৰ কথা দেখি শুনি আমি সকলোৱে ভাবিবলৈ এতিয়া বাধ্য হৈ গৈছোঁ আৰু জুবিনদাৰ এই কথাখিনি প্ৰমাণ কৰি দিলে যে সঁচাকৈয়ে জুবিনদা আছিল ঈশ্বৰ পুত্ৰ আমাৰ প্ৰাণৰ শিল্পী জুবিনদা যাৰ অভাৱ আমি কেতিয়াও পূৰণ কৰিব নোৱাৰোঁ 100 বছৰ যোৱাৰ পিছতো জুবিনদাৰ নিচিনা মানুহ আমি কেতিয়াও নাপাওঁ জুবিনদা সঁচাই ঈশ্বৰ পুত্ৰ আছিল আৰু ঈশ্বৰ পুত্ৰ আছিল বাবেই জুবিনদাৰ সমাধি ক্ষেত্ৰত আজি হাজাৰ হাজাৰ অনুৰাগীয়ে ভৰ্তি হৈ থাকে হাজাৰ হাজাৰ চাকি বন্তি জ্বলিছে নাম প্ৰসংগ হৈছে জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে জুবিনদাৰ পূজা কৰিছে নহ'লেনো কাৰ সমাধিত এইদৰে চাকি বন্তি নাম প্ৰসংগ হোৱা দেখিছে কেতিয়াও শুনাও নাছিলোঁ দেখাও নাছিলোঁ গতিকে এয়াই আমাৰ প্ৰাণৰ শিল্পী জুবিনদা আছিল যাৰ অভাৱ আমি কেতিয়াও পূৰণ কৰিব নোৱাৰিম জুবিনদাৰ বাবে আসনখন সদায় খালী হৈ থাকিব আমাৰ হৃদয়ৰ মাজত এয়াই জুবিনদা